মই 91% পাইছোঁ দলগোৱা আদৰ্শ জাতীয় বিদ্যালয়ৰ পৰা 91% লৈ উত্তীৰ্ণ হৈছোঁ খুবেই ভাল লাগিছে ছাৰসকলে বহুত হেল্প কৰিছে ছাৰে আমাৰ সঞ্চালক মহোদয় সঞ্চালক মহোদয়ে মোক ফ্ৰী অফ কষ্টত পঢ়াইছে মোক মাক দেউতাক আশীৰ্বাদ আছে বহুত আশীৰ্বাদ বহুত হেল্প কৰিছে আৰু তাৰমানে হেল্পটো বহুত ভাল মোৰ ছাবজেক্ট এগ্ৰিকালচাৰ 99 এগ্ৰিকালচাৰ 99 ভৱিষ্যতে UPSC কৰিম বুলি আশা আছে UPSC নহ'লে APSC দুটা আশা আছে দোৱা কৰিব চবে সকলো মই গোটেই অসমবাসী ৰাইজৰ পৰা হেৰি বিচাৰিছোঁ যে চবে মোৰ কাৰণে দোৱা কৰিব আজি ভাল পাব আমি আজি ভাল লগা দৃশ্য যে আজি আমাৰ এখন বিদ্যালয়ৰ পৰা 91.8% পাবলৈ সক্ষম হৈছে যে বিগত 2017 বৰ্ষৰ পৰা কণ্টিনিউ আমি এই অঞ্চলত আমাৰ সৰ্বোচ্চ ৰিজাল্ট আমি কৰিবলৈ আমি সক্ষম হৈছোঁ তাৰ বাবে মই ধন্যবাদ জনাইছোঁ অভিভাৱকসকলক আৰু এখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই অভিনন্দন বা ধন্যবাদ জ্ঞাপন কৰোঁ তেওঁলোকৰ অশেষ প্ৰচেষ্টা আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰচেষ্টাত আমি এই ফলাফল কৰিবলৈ সক্ষম হৈছোঁ আজি এই ৰিজাল্ট হ'ল এই ৰিজাল্টত ছাত্ৰ ছাত্ৰী আমাৰ ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে 17গৰাকী ষ্টুডেণ্ট আৰু 72গৰাকী ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে আৰু 100% ৰিজাল্ট আমাৰ থাৰ্ড ডিভিজন আৰু ফেইল নাই আমি প্ৰত্যেক বছৰে যিটো ধাৰা আমি অব্যাহত ৰাখিছোঁ হাই ছেকেণ্ডেৰী ৰিজাল্টৰ ক্ষেত্ৰত আৰ্টছৰ ক্ষেত্ৰত এই অঞ্চলৰ ভিতৰত পূব মঙলদৈৰ ভিতৰত আমি ভাল এখন ফলাফল দিবলৈ আমি সক্ষম হৈছোঁ এই দলগোৱা আদৰ্শ জাতীয় বিদ্যালয়ৰ দ্বাৰা আমাৰ 85জন ছাত্ৰ ছাত্ৰী আছিল আৰু 85জন ছাত্ৰ ছাত্ৰী ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে কলা শাখাত